নমস্কাৰ, মই অঞ্জলীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ কেইটামান প্লান বিক্ৰীৰ বাবে সাজু কৰি ৰখা। তাকে ভিডিঅ'টো তেনেকেই আজি আৰম্ভ কৰিছোঁ। আৰু এই গছজোপা দেখিছেনে? এইজোপা হৈছে বাঁহ গছ আৰু এটা ডাঙৰ টাবত আছে। আৰু এই বাঁহ গছজোপাত এটা হোৱাইট আৰু গ্ৰীণ ভেৰিগেশ্যন থকা খুব সুন্দৰ প্লান্ট হয়। আচলতে বাঁহ গছ মানুহৰ ঘৰত বাস্তুশাস্ত্ৰৰ মতে থাকিব লাগে বুলি কয় এজোপা হ'লেও। তেনেকেই মই এজোপা কিনি অনা হৈছিলে আৰু মই যেতিয়া কিনিছিলোঁ ভালেখিনি দাম লৈছিলে আৰু এতিয়া মই নিজে প্ৰপাগেশ্যন কৰি বিক্ৰী কৰি আছোঁ। তাকে খুব কম মূল্যতে দি আছোঁ। যদি আপোনালোকক সংগ্ৰহ কৰিম বুলি ভাবিছে তেনেহ'লে মই স্ক্ৰীণত থকা নম্বৰটোত হোৱাটছএপ কৰিব আৰু স্ক্ৰীনশ্বট মাৰি পেলাই মোক দামকেইটা সুধিব পাৰিব। আৰু এইফালে দেখিছে এখেতে প্লান কেইটামান পেক কৰি আছে আৰু এইকেইটা আজি পঠিয়াব লাগিব। তাকে পেকিং কৰা কামবিলাক তেওঁ ধুনীয়াকৈ কৰে, গতিকে তেওঁকে এৰি দিওঁ মই। তাৰ পাছতে এয়া দেখিছে, এইটো এটা জেট প্লান সাজু কৰি ৰাখিছোঁ মই বিক্ৰী কৰিবৰ কাৰণে। এই ধৰণে ডাঙৰকৈও বহুত মানুহে বিচাৰে, সেইকাৰণে কাৰোবাৰ যদি ল'বলৈ মন আছে বা সংগ্ৰহ কৰিম বুলি ভাবিছে তেনেহ'লে মই স্ক্ৰীনশ্বট মাৰি পেলাই হোৱাটছআপ কৰিব। এইটো এটা ভেৰাইটি, খুব ঘনকৈ থাকে ইয়াৰ পাতটো আৰু খুব ধুনীয়া লাগে, একদম গুৰিৰ পৰা গ্ৰীণ হৈ থাকে আৰু বিভিন্ন ধৰণৰ এইটো চেপতো আপোনালোকে বনাব পাৰে আৰু কাটিঙৰ পৰা খুব ধুনীয়াকৈ সুন্দৰকৈ প্ৰপাগেশ্যনো কৰিব পাৰিব। খুব সুন্দৰ প্লান হয় আৰু এইটো গৰম দিনতো গ্ৰ'থ হয়, ঠাণ্ডা দিনতো গ্ৰ'থ হয়, মানে খুব ধুনীয়া এটা এবিধ প্লান হয়। এয়া দেখিছেনে? এইটো এটা ভেৰাইটি বেলেগ। ইয়াৰ ষ্টিমডাল অলপ দীঘল আৰু পাতবিলাক অলপ সেৰেঙাকৈ থাকে। এইটো খুব ধুনীয়া এটা চেপত আপোনালোকে বনাব পাৰিব। এইটো এটা ভেৰাইটি। যদি আপোনালোকে এনেকৈ ডাঙৰকৈ ল'ম বা সংগ্ৰহ কৰিম বুলি ভাবিছে তেনেহ'লে মোৰ পৰা ল'ব পাৰিব। আৰু এইটো এটা দেখিছেনে? এইটো এটা ইউফ্ৰেবিয়া হয়, যিটো ইউফ্ৰেবিয়া কাঁইট নাই। বহুতে মানে কাঁইট থকাৰ কাৰণে ইউফ্ৰেবিয়াটো সংগ্ৰহ নকৰে বা থ'ব নিবিচাৰে ঘৰত, কিন্তু এই ইউফ্ৰেবিয়াটো কাঁইট নাথাকে, যিটো কাঁইট নাই আৰু খুব মানে 12 মাহেই ফুলি থাকে আৰু তেতিয়া ৰঙা হৈ থাকে। ঠাণ্ডা দিনত বিশেষকৈ নৱেম্বৰ মাহৰ পৰা এই গছজোপা একেবাৰে ৰঙা হৈ যায় আৰু সৰু সৰু ফুল হয় আৰু মাজতে অকণমান য়েল্ল' কালাৰ আহে। খুব ধুনীয়া এবিধ, এইটো এটা খুব সুন্দৰ প্লান আৰু এইটো বহুত বেছি এইটো মোৰ পৰা বিক্ৰী হয়। আপোনালোকেও ল'ব পাৰিব। আপোনালোকে যদি ল'ব বিচাৰে ল'ব পাৰিব। আৰু এয়া দেখিছেনে? মোৰ ওচৰত মচন্দা, এই হোৱাইট মচন্দাটো আজিকালি খুব মানুহবিলাকে ল'ব বিচাৰে আৰু মোৰ ওচৰত পিছে এই দুটাই আছে। খুব ধুনীয়া গ্ৰ'থ হয়, খুব ধুনীয়া হেল্ডি প্লান হয় আৰু এই দুটা আছে। যদি আপোনালোকে ল'ম বুলি ভাবিছে বা হোৱাইট মচন্দা সংগ্ৰহ কৰিম বুলি ভাবিছে তেনেহ'লে ল'ব পাৰিব। আৰু এইফালে আহিলোঁ, এইটো এটা কটন। এই কটনটো থাই ভেৰাইটি হয়। ইয়াৰ পাত দুটা ষ্টাইলত ওলায়। প্ৰথমতে দেখিছেনে এইফালে দীঘলীয়া হয়, তাৰ পাছতে আকৌ অকণমান গোল চেপলৈ আহে। ঠিক গোল চেপো বুলি ক'ব নোৱাৰি, ইয়াৰ চেপটো মানে বৰ বেলেগ ধৰণৰ হয় আৰু য়েল্ল' আৰু হোৱাইট ভেৰিগেশ্যন থকা এটা খুব ধুনীয়া থাই ভেৰাইটি কটন হয়। কটন ভাল পোৱাসকলে যদি সংগ্ৰহ কৰিম বুলি ভাবিছে তেনেহ'লে মোৰ এয়া স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ কৰিব পাৰিব। তাৰ পাছতে এইটো এটা কটন। এতিয়া বাৰিষা দিনত কটনবিলাক সঁচাকৈ ইমান ধুনীয়া লাগে নহয় দেখিবলৈ। আৰু এইটো এটা কটন, ইয়াৰ পাতখিলা বহুত বেছি ডাঙৰ নহয়, সৰু সৰু হয় আৰু অলপ পাক খোৱা টাইপৰ হয়। দেখিছেনে? এইটো এটা য়েল্ল' আৰু গ্ৰীণ ভেৰিগেশ্যন থকা আৰু পাতখিলাত এনেকৈ ধৰণৰ অকণমান পাক খোৱা হয় আৰু আৰু অলপ য়েল্ল' কালাৰ আহিব। এতিয়া যিহেতু ঠাণ্ডা বৰষুণ পাইছে আৰু লহপহকৈ লাহেকৈ বাঢ়িছেহে। এইটো এটা য়েল্ল' আৰু গ্ৰীণ ভেৰিগেশ্যন এটা কটন হয় আৰু যাৰ পাতখিনি একদম চিম্পুল হয় আৰু জোঙা হয় আৰু এইটো এটা খুব ধুনীয়া প্লান হয়। এইটো যেতিয়া একদম সম্পূৰ্ণ ধুনীয়া হৈ যায়, জোপোহা হয় নহয়, তেতিয়াও বৰ ধুনীয়া লাগে দেখিবলৈ। এইটো এটা কটন আৰু এই পাতখিলা বহুত বেছি ডাঙৰ নহয়, পিছে সৰু হ'ব। এতিয়া দুই এখিলা অকণমান ডাঙৰ হয়, কিন্তু মানে কিছুমান কটন আছে বৰ ডাঙৰ হয়, তেনেকুৱা নহয়। তাৰ পাছত এইটো এটা কটন দেখিছেনে? কি ক'ম এতিয়া, এইটো অলপ ট্ৰেংগল টাইপ অকণমান কাট থকা ইও খুব ধুনীয়া এটা সুন্দৰ ভেৰিগেশ্যন য়েল্ল' আৰু গ্ৰীণত থকা এটা ধুনীয়া কটন। এইটো এটা আপোনালোকে ল'ব পাৰিব, ইয়াৰ পাতৰ শ্বেপটো বৰ ধুনীয়া। তাৰ পাছত আহিলোঁ, এইটো এটা কটন মই আগতেও দেখাইছোঁ আপোনালোকক। এই কটনটো পাতখিলা অকণমান ডাঙৰ হয় আৰু দীঘলীয়া হয় আৰু খুব
মানে বেলেগ ধৰণৰ এটা পাক খোৱা হয় বেলেগ ধৰণে পাক খাই যায় আৰু এইটো এটা মোৰ ডাঙৰ টাব এটাতে মই দি থৈছোঁ আৰু খুব ধুনীয়া হয় এনেকুৱা গছ এজোপা যদি কোনোবা বাৰান্দা চুক এটাত বা বেলকনিত এই ধৰণৰ গছ এজোপা নহয় ৰাখিব পাৰে নহয় সঁচাকৈ বেলকনি বা বাৰান্দা চুকটো মানে খুব ধুনীয়া দেখায় আৰু কি হয় জানেনে এনেকুৱা যদি কটন এজোপা আপোনালোকে বেলকনিত থ'ব পাৰে অলপ ছাঁহো পৰে তাৰ কিনে কিনে কিছুমান সৰু সুৰা গছো আপোনালোকে থ'ব পাৰিব ইয়াৰো পুলি সংগ্ৰহ কৰিব পাৰিব মোৰ পৰা যদি লাগে প্লিজ স্ক্ৰীনশ্বট কৰিব আৰু হোৱাটছএপ কৰিব তাৰ পাছতে এয়া দেখিছেনে এইটো এটা মেণ্ডেভিলা হোৱাইট আৰু য়েল্লো খুব ধুনীয়া গ্ৰোথ হয় এই পুলিকেইটা যদি কোনোবাই ল'ব বিচাৰিছে মেণ্ডেভিলা হোৱাইট আৰু য়েল্লো বিচেমো হোৱাইট আৰু য়েল্লোতহে আছে যদি আপোনালোকে ল'ব বিচাৰে তেনেহ'লে স্ক্ৰীনশ্বট মাৰিব হোৱাটছএপ কৰিব খুব ধুনীয়াকৈ কলি আহি আছে ফুলি আছে আৰু খুব ধুনীয়া গ্ৰোথ হয় এয়া দেখিছেনে খুব ধুনীয়া হেল্ডি প্লান্ট হয় আপোনালোকে যদি সংগ্ৰহ কৰিম বুলি ভাবিছে হোৱাটছএপ কৰিব কৈছে স্ক্ৰীনত থকা ফোন নাম্বাৰটোত হোৱাটছএপ কৰিব আৰু স্ক্ৰীনশ্বট মাৰি ইয়াৰ প্ৰাইচবিলাক আপোনালোকে জানিব পাৰিব তাৰপিছত আহিলোঁ এইজোপা চিকুত প্লান্ট মই ফল মূলৰ গছো ৰাখোঁ এইবাৰ চিকু আনিছোঁ চিকু মানে ইমানেই ধুনীয়া হেল্ডি প্লান্টটো আৰু দেখিছেনে এই গছতে মানে এই পুলিটোতে বুলিয়ে ক'ব লাগিব যথেষ্ট সৰু হয় আৰু ইয়াতে দেখিছেনে ফুল আহিছে আৰু চিকু লাগিছে আৰু যিসকলে মোৰ পৰা আগতে এনেকুৱা চিকু মোৰ পৰা এই প্ৰজাতিটো নিছে সিহঁতে বোলে লাগিছেও আৰু খাইছেও খুব বোলে সোৱাদ হয় খুব মিঠা হয় ফলৰ ভিতৰত চাব গ'লে চিকু বোলে খুব ভাল লগা মিঠা হয় মই কিন্তু আজিলৈকে খোৱা নাই আৰু মই সেইকাৰণে এবাৰ চিকু আনিছোঁ ভাবিছোঁ চিকু লগাম আৰু যদি আপোনালোকে কোনোবাই চিকু কিনিব বিচাৰে চিকু প্লান্ট তেনেহ'লে মোৰ পৰা ল'ব পাৰিব তাৰ পাছত আহিলোঁ এইটো এটা ফান এইটো বাৰ্ডনেছ ফান হয় আৰু খুব ধুনীয়া মানে পাতখিলা এটা বেলেগ ধৰণৰ ধুনীয়া দেখিছেনে শ্বেপটো খুব ধুনীয়া এটা প্লান্ট হয় আৰু মোৰ যিহেতু এইটো খুব বিচাৰি আছিলে মানুহবিলাকে সুধি আছিলে আৰু আছে নাই এতিয়া মই কেইটামান মোৰ ওচৰত আছে আপোনালোকে ল'ব পাৰিব যদি লাগে স্ক্ৰীনশ্বট মাৰিব হোৱাটছএপ কৰিব আৰু ইয়াৰ প্ৰাইচটো সুধিবলৈ পাৰিব আজি ভিডিঅ'টো এয়াই মোৰ এইকেইটাই প্লান্ট লৈ আহিছোঁ আপোনালোকৰ কাৰণে যদি আপোনালোকৰ ভাল লাগে বা সংগ্ৰহ কৰিম বুলি ভাবিছে তেনেহ'লে মোৰ পৰা ল'ব পাৰিব আজিলৈ আহিছোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ